हेलो एवरीवन আপোনালোকক মোৰ চেনেল জশ হোম কিচেনলৈ আকৌ এটা নতুন ৰেচিপি লৈ স্বাগতম। আজি দুপৰীয়াৰ সাজ বনাওঁতে দেখিলো যে ফ্ৰিজত বহুত দিনৰ পৰা স্কচ ৰাখাই আছে। তেতিয়া মাক সুধিলো যে মা স্কচবোৰ ভাজি বনাই লওঁ। মা ক'লে যে স্কচবোৰ আৰু কিমান ভাজি আৰু দাইলত খাম, আজি অলপ কিবা বেলেগে বনাই লোৱা। তেতিয়া মই ভাবিলো যে স্কচৰ পকৰীয়ে বনাই লওঁ। তাৰপিছত আপোনালোকে দেখিছেনে স্কচবোৰ মই ডাঙৰ ডাঙৰকৈ চিলাই আছো। চিলাই কিনে মই ভালকৈ ধুই ল'ম। আপোনালোকে মনত ৰাখিব যে স্কচবোৰ ৰুকনিৰে ৰুকি কিনে কেতিয়াও নুধুব, কাৰণ স্কচত এক্সট্ৰা পানী থাকেই। সেইকাৰণে স্কচবোৰ মই এতিয়া ভালকৈ ধুই কেনে এখন ৰুকনিৰে ভালকৈ ৰুকি ল'ম। তাৰপিছত স্কচত যিটো পানী থাকে এই পানীটো আমি হাতেৰে চেপি কেনে ভালকৈ ওলাই ল'ম, কাৰণ এই পানীটো যদি নোলাওঁ তেতিয়া পকৰীবোৰ নহ'ব ভালকৈ। সেইকাৰণে আমি হাতেৰে চেপি কেনে পানীটো ভালকৈ ওলাই ল'ম। আপোনালোকে দেখিছেনে মই কেনেকৈ পানীবোৰ ওলাই লৈছোঁ, আপোনালোকে ঠিক এনেকৈ ওলাই ল'ব। এতিয়া মই সেই স্কচত এটা পিঁয়াজ আৰু জ্বালা দিম, কাৰণ স্কচত যদি পকৰীটোত আমি জ্বালা আৰু পিঁয়াজ দিওঁ তেতিয়াহ'লে খাবলৈ খুবেই ভাল লাগিব। এতিয়া 1 চামুচ নিমখ, অলপমান হালধি, অলপমান জ্বালাৰ গুড়া আৰু 1 চামুচ ৰহুৰুৰ পেষ্ট দি কেনে আৰু বেচন দি কেনে এইটো ভালকৈ সানি ল'ম। আপোনালোকে মনত ৰাখিব এইটোত এক্সট্ৰা পানী এড নকৰিব, কাৰণ স্কচত যিটো পানী থাকে সেই পানীটো দিয়ে এইটো ভালকৈ সানা হৈ যাব। এতিয়া তেলটো গৰম হৈছে, এই তেলটোত এটা এটাকৈ স্কচৰ পকৰীবোৰ মই এৰি দিম আৰু ভালকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে কম গেছত ভাজি ল'ম, কাৰণ কম গেছত ভাজিলে পকৰীবোৰ ক্ৰিস্পিনেছ আহে আৰু খাবলৈ খুবেই ভাল হয়। দেখিছেনে আপোনালোকে মোৰ পকৰীবোৰ দেখিব কিমান ধুনীয়া হৈছে। এতিয়া মই এইবোৰ এটা প্লেটত ওলাই ল'ম। আপোনালোকৰ ইয়াত স্কচত কি বুলি কয় কমেণ্টত জনাব নাপাহৰিব। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'বোৰ ভাল লাগি আছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰিব। আৰু যদি কিবা বেয়া লাগি আছে তেতিয়াহ'লে মোক কমেণ্টত জনাব নাপাহৰিব। হাই এভৰিৱান, আপোনালোকৰ লগত আকৌ এটা নতুন ৰেচিপি লৈ কিনে লগ পাম।